ইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিছে আৰু গোটেই ষ্টাডি কৰিহে কৰা হৈছে তাত নতুন নতুন যেটো আছে এনক্ৰচমেণ্ট হৈ আছে সো সেই এনক্ৰচমেণ্টবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সিদিনা ষ্টেটমেণ্ট দিয়া মই দেখিবলৈ পাইছোঁ গতিকে য'ত নতুন নতুন এনক্ৰচমেণ্ট হৈছে সেই জায়গাবিলাক কৰা হৈছে আৰু ইতিমধ্যে বডোলেণ্ডত আইডেণ্টিফাই কৰা হৈছে যি এৰিয়াত এনক্ৰচমেণ্ট হৈছে ইয়াৰ গোটেই ডাটাটো ওলোৱা হৈছে তো আমি আশা ৰাখিছোঁ যে মানুহবিলাকে নতুনকৈ দখল যাতে নকৰে কাৰণ এনভাইৰনমেণ্ট আৰু বায়োডাইভাৰ্চিটিটো আমি কেতিয়াও কম্প্ৰমাইজ কৰিব নালাগে এতিয়া গ্লোবেল ৱাৰ্মিঙৰ এটা কথা সবে জানে আৰু ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইতিমধ্যে ঘোষণা কৰিছে যে জলবায়ুটো আমি যেনেকৈ মেইনটেইন কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমি কাৰ্বন ফ্ৰী কৰাৰ কাৰণে বহুত কাম কৰিব লাগিব তো সেইকাৰণে কিছুমান কাম আমি কৰিব লাগিব কিন্তু নট এট দি কষ্ট অফ হিউমেনিটেৰিয়ান মানে যেটো আছে ইস্যু তো সেইকাৰণে ডিপাৰ্টমেণ্টক মই কৈছোঁ যে ইয়াত যাতে কতো মানে হিউমেনিটেৰিয়ান ক্ৰাইচিছ হ'ব নোৱাৰে এইটো এড্ৰেছ কৰিবলৈ কোৱা হৈছে ইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিছে আৰু গোটেই ষ্টাডি কৰিহে কৰা হৈছে তাত নতুন নতুন যেটো আছে এনক্ৰচমেণ্ট হৈ আছে সো সেই এনক্ৰচমেণ্টবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সিদিনা ষ্টেটমেণ্ট দিয়া মই দেখিবলৈ পাইছোঁ গতিকে য'ত নতুন নতুন এনক্ৰচমেণ্ট হৈছে সেই জায়গাবিলাক কৰা হৈছে আৰু ইতিমধ্যে বডোলেণ্ডত আইডেণ্টিফাই কৰা হৈছে যি এৰিয়াত এনক্ৰচমেণ্ট হৈছে ইয়াৰ গোটেই ডাটাটো ওলোৱা হৈছে তো আমি আশা ৰাখিছোঁ যে মানুহবিলাকে নতুনকৈ দখল যাতে নকৰে কাৰণ এনভাইৰনমেণ্ট আৰু বায়োডাইভাৰ্চিটিটো আমি কেতিয়াও কম্প্ৰমাইজ কৰিব নালাগে এতিয়া গ্লোবেল ৱাৰ্মিঙৰ এটা কথা সবে জানে আৰু ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইতিমধ্যে ঘোষণা কৰিছে যে জলবায়ুটো আমি যেনেকৈ মেইনটেইন কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমি কাৰ্বন ফ্ৰী কৰাৰ কাৰণে বহুত কাম কৰিব লাগিব তো সেইকাৰণে কিছুমান কাম আমি কৰিব লাগিব কিন্তু নট এট দি কষ্ট অফ হিউমেনিটেৰিয়ান মানে যেটো আছে ইস্যু তো সেইকাৰণে ডিপাৰ্টমেণ্টক মই কৈছোঁ যে ইয়াত যাতে কতো মানে হিউমেনিটেৰিয়ান ক্ৰাইচিছ হ'ব নোৱাৰে এইটো এড্ৰেছ কৰিবলৈ কোৱা হৈছে